वेलकम टू माय यूट्यूब चैनल पदुम शइकिया। आज फार्स्ट टाइम ब्लॉग बनाबले गई आसो। आज आम कत गई आसो ताक देखाम आपलोके चाइ थके। आमार लगत आछे या बांधवे। नमस्कार, ভাল লাগিলে आम चैनल सबस्क्राइब करिब, शेयर करिब, कमेन्ट करिब, शेयर करिब, सब करि दिब। आछे आमार या सिद्धार्थ आछे, डिस्केल भाई বুলি কয়। डिस्केल भाई प्रणम यूट्यूबर ভিডিও এনেকে নাম। এতিয়া আমি অলৰেডি পাই গ'লে বোকাঘাট। এয়া আছো আমি চাহ খাম এতিয়া। নমস্কাৰ, টোপনিটো ফটি এইফালে আমাক শুব দিয়া নাই গাড়ীত। মই এতিয়া একদম বেলেগ ফাইনেলি চাহ খাই হৈ গ'ল। এতিয়া আমি যাম এতিয়া নগাঁও। এতিয়া আকৌ যাবলৈ আমি উঠিব লৈছোঁ। এয়া গাড়ীত উঠি ল'ম। এতিয়া গৈ থাকিম। আপোনালোকে চাই থাকিব। পাই থকা দিন তেওঁ আমি এতিয়া শুব লাগে। অকণ ৰখি ল'ব। হৰিণ চওক, এইটো হৰিণ। ফাইনেলি আমি নগাঁও পাই গ'লো। এতিয়া নগাঁৱত ৰুম এটা ল'লোঁ। ৰুম এটা লৈ গোটেই চাৰিজন থাকিম এতিয়া। এয়া মালিকে, মালিক ফাইনেলি আমি আহি পিনে উপস্থিত হ'লোঁ নগাঁৱত। নগাঁৱত এতিয়া আমি ৰুম লৈছোঁ। ৰুমত আমি এতিয়া থাকিম। অলপ দেৰি পিছত গা চা ধুই পিনি আমি মহামৃত্যুঞ্জয় মন্দিৰলৈ যাম। আজিৰ ব্লগটো ইমানতে সামৰণি কৰিছোঁ। পাছৰ ব্লগখিনি আমি আজি বনাই কিনি কাইলৈ আকৌ পাব আপোনালোকে। আমি মৃত্যুঞ্জয় মন্দিৰত কি চাওঁ, কি তাত কৰা হয়, সেইটো পাছৰ ব্লগত আপোনালোকে দেখিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, একদম ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।